গুড মৰ্ণিং গাইজ। আজি ৰাতিপুৱাৰ পৰা উঠিলোঁ, এতিয়া 5:20 হৈছে। উঠিলোঁ আজি মেজি পুব যাব লাগিব। এতিয়া গা পা ধুওঁ, আপোনালোকৰ সকলোলৈকেও মাঘ বিহুৰ শুভেচ্ছা জনালোঁ, ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আশা কৰোঁ উৰুকাৰ ৰাতিটো সকলোৰে ভালে ভালে গ'ল। এতিয়া আৰু ৰাতিপুৱাতো মই উঠিলোঁৱেই, এতিয়া গা পা ধুই আহি আপোনালোকক দেখুৱাম কি কৰোঁ ভেলাঘৰত বা মেজি ঘৰত যায় কি কৰোঁ দেখুৱাম আপোনালোকক। এতিয়া আৰু তাড়াতাড়ি গাটো ধুই হ'ব আৰু নে কি কয়। গা পা ধুই আহিলোঁ, গা পা ধুই আহি এতিয়া চোতালত অলপ জুই ধৰিব লাগিব। জুই দেউতা ধৰিছে ইতিমধ্যে। ঠাণ্ডা বহুত, ৰাতিপুৱাই ঠাণ্ডা পানীৰে গা ধুলোঁ পুৱাই কি ক'ব আৰু, কঁপি আছোঁ ঠাণ্ডাতে। এতিয়া চোতালত জুই পোৱা অলপ, তাৰপিছত মেজি পুব যাম। আপোনালোককো দেখুৱাম মেজি পোৱা কেনেকৈ মেজি কেনেকৈ পোৱা, কেনেকৈ কি কৰে আমাৰ ইয়াত। দিয়ক চাই থাকিব ভিডিঅ'টো। গা পা ধুই আহি এতিয়া এনেকৈ চোতালত জুই লগালোঁ। এইটো ইফালে ৰেডি দেউতাই। ইয়াত অলপ জুই পুই কাপোৰ চাপোৰ পিন্ধি মেজি পুব যাম আৰু। আমাৰ মেজি পথাৰত বনোৱা হয় ৰিজাৰ্ভত, নদী পাৰৰ ফালে, তালৈকে যাম আৰু। মই ঘৰৰ পৰা ওলালোঁ, ঘৰৰ পৰা ওলাই তালৈকে যাম আৰু। ইয়াত তিল আৰু চাউল ল'লোঁ, লগতে সেও লৈছোঁ, কি বুলি কয় এতিয়া, তামোল পাণো লৈছোঁ। সেৱা কৰিব লাগিব মেজিত। এতিয়া ব'লক আৰু তাড়াতাড়ি অলপ যাওঁ, আৰু মানুহবিলাকে আকৌ মই যোৱালৈকে পুজি জুই লগাই দিব। আহক। ঘৰৰ পৰা ওলাই ৰাস্তাৰে খোজকাঢ়ি গৈ আছোঁ। অলপ জেগা যাব লাগিব ৰাস্তাৰে খোজকাঢ়ি য'ত বুজি পোৱা হয় তালৈ খোজকাঢ়ি যাব লাগিব। তাতে গৈ থাকোঁ লাহে মানুহবিলাকো আহিছে চাগে, ওচৰত গৈ ইয়াত বুজি পাম আৰু। আহি আমাৰ ৰিজাৰ্ভখন পালোঁ, খেলপথাৰখন নদী পাৰ। এইবিলাক হোমপুৰা আছে গাঁৱৰে, তাৰে খৰি ফালি আছে। এইটো মন্দিৰৰ কাম হৈ আছে। ইয়াত পুঁজিবিলাক আছে, ইয়াত এইবিলাকে জুই লগাম। এতিয়া আৰু পুঁজিবিলাক জুই লগাই শুনো আৰু। গাঁৱৰ গোটেই মানুহ অহা নাই, সেইকাৰণে সৰু পুঁজিটো লগাই দিলোঁ প্ৰথমতে। এইটো এটা আমি 3টামান পুঁজি বনাইছে চাগে, 3টা লগাম তেনেকুৱা আৰু। আমাৰ গাঁৱত এইটো এটা পৰম্পৰা চলি আছে আৰু। উৰুকাৰ পিছদিনা পুৱা ইয়াতে মেজি জ্বলোৱা হয়। সকলোবিলাক গাঁৱৰ মানুহ আহেও, এতিয়া ভাল লাগে আৰু সেইটো। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ এইটো কেনেকুৱা লাগে। এইটো হাজোৰ 1 নম্বৰ বাক্তা পৰে আমাৰ এইখিনি। এইফালে এইটো পুঁজি মেজি জ্বলাব ধৰিছে, আৰু এইটো মেজি মানুহবিলাক অহালৈ আৰু ধৰি লওক আৰু কেইটামান মানুহ আহিলে তেনেকুৱাকৈ এটা জ্বলালোঁ। আৰু শেষত এটা ডাঙৰ আছে, সেইটো শেষত গোটেইকেইটা মানুহ আহিলে লগাই দিওঁ আৰু। এতিয়া আপোনালোকে চাওক বাৰু কেনেকুৱা লাগিছে, ক'ব কমেণ্ট কৰি। যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব মোক কেনেকুৱা হ'ল। ৰাতিপুৱা ঠাণ্ডা তেনেকুৱা মেজি পোৱাৰ কিবা এটা মজাই সুকীয়া আৰু। আজি নিয়ৰ বহুত নিয়ৰটো এনেকৈ চাৰিওফালে ফাটি গৈছে, ভাল লগা এটা পৰিৱেশ হৈছে। আৰু এইটো শেষত গোটেই মানুহখিনি অহাৰ পিছত ডাঙৰ মেজিটো জ্বলাই দিলোঁ। এয়া চাওক কি ধুনীয়া জুই লাগিছে। নিয়ৰবিলাক চাওক কেনেকুৱা দেখা হৈছে, নিয়ৰবিলাক চাৰিওফালে অকল নিয়ৰ। মেজিৰ বাঁহবিলাকৰ বম ফুটি আছে, তাৰে চাওক শব্দ এইবিলাক। আৰু পৰিৱেশটো চাওকচোন কি ধুনীয়া এটা পৰিৱেশ হৈছে। নিয়ৰবিলাক কি ধুনীয়া লগা হৈছে।
আৰু এনেকৈ মানে ভিডিঅ'টো শেষে কৰিম আৰু অলপ দেখুৱাই। এতিয়া আপোনালোকে যদি ভাল পোৱা লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, চেনেলটো মোক আগুৱাই যাবলৈ অলপ সহায় কৰিব। আকৌ এবাৰ সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভালে ভালে যাতে সকলোৰে বিহুটো যাওক তাৰে কামনা কৰিলোঁ ভগৱানৰ ওচৰত। এনে মেজি পুৰি আহি ঘৰে পালোঁ। ঘৰৰ পৰা মানে আৰু এবাৰ যাম মানে আমাৰ ইয়াত মানে নাম এখন ধৰিব। নাম মানে আৰু এনেই আৰু সৰু সুৰা নাম মানে গাঁৱৰ হিচাপ নিকাচবিলাকো কৰে। নামখনত যাম।